পইচা খাই ইহঁতে 8 লাখ 9 লাখ টাকা খাই চাকৰি দি গৈছে। ইয়াত পইচা টাকাৰ কোনো লেনদেন নাই। পইচা টাকাৰ কোনো লেনদেন নাই। ইহঁতে পইচা খাই পেলাই যাহা তাই চাকৰি দি গৈছে। যিখিনি VCDC ছেক্ৰেটাৰী বা ফৰেষ্টৰ কথা কৈ আছে প্ৰমোদ হতে, আমি পইচা খাইছে বোলে। পইচা কোনে খাইছে? পইচা খাই পেলাই ইলিগেলি কেনেকে চাকৰি দি গ'ল। তো এতিয়া আমি জাষ্টিফাইড কৰি আছে কেনেকে ইহঁতৰ চাকৰিটো ৰেগুলাৰাইজ লিগেল কৰিব পাৰি, সেইটোৱে আমি চাই আছো। ইয়াত পইচা টাকাৰ কোনো লেনদেন নাই। পইচা টাকাৰ কোনো লেনদেন নাই। ইহঁতে পইচা খাই পেলাই যাহা তাই চাকৰি দি গৈছে। এই চাকৰিটো আমি মানুহবিলাক কোৱালিফাইড হয় না নহয়, লিগেল চাইডত চাকৰিটো হৈছে না হোৱা নাই, যাতে ভৱিষ্যত ইহঁতৰ চাকৰিটো আৰু ঠগ নাখায়, সেইটোৱে আমি কৰি আছো। কোনোবা হাইকোৰ্ট কৰিলেও, কোনোবা সুপ্ৰিম কোৰ্ট কৰিলেও ইহঁতৰ চাকৰিটো লিগেল এই চাইডতেহে আমি চাই আছো। পাছ বেলেগ একো নাই। পইচা খাই ইহঁতে 8 লাখ 9 লাখ টাকা খাই চাকৰি দি গৈছে। না চেলাৰী পায়, না ইহঁতৰ চাকৰিটো ৰেগুলাৰ কৰিব পাৰিছে। চিষ্টেমেটিক আমি চাকৰিটো ঠিক কৰিব বিচাৰিছে সেইটোৱে। যদি কোৱালিফাইড হয়, লিগেল চাইডত হৈছে, চবৰ চাকৰি পাৰ্মানেণ্ট হ'ব, বাছ এইটোৱে আমি কৰি আছো, বেলেগ নাই একো। দেই, থেংক ইউ।